Dipualong krungching sang amai ke padopot. CRPF Civic Action Program KBPON. Inglong kiri berta pen niri samiruk talintiran pi non arju itha bertang ton pen. Karbi Anglong Autonomous Council pen kapatir pipon bangso 6 scheduled krungching sang amai along KAC Dr. Tuliram Ronghang kacharipon amai along 6 scheduled aron atang kitok vek abang pu Supreme Court of India Advocate Vijay Hansariata Chetongdun. Pini seminar kidun pen amut pikilong alam thihek pen. Vijay Hansaria ke than penangan paklar tekang si council ke claim chok che adim ta jong tekang lo la pen towar ke than tekang lo Elvin Teron pen ke paklang council pen kilo 9 bills non anta Assam governor along si sangkok lang customary law non kiwangji aningkan ke cheng si pen si cheng pon pom non head kache tong mos along isi hini akedang sot kalita klanglo Assam Gov Education Advisor kilong hemprek ke kinang sot kalilo lapen aning hang bang amilo ko kalinji along CEM pen lam than pon dun pet si hemprek ke nangwek jitu udun thiblo DC pen season ke pado lapen bill hai hui approval ke en nangwer ke chokche pu klanglo puthot klang thu hela অটনমিৰ কথা পাতিছে ডিষ্ট্ৰিক্ট কাউন্সিল কি আমি অটনমিটো জানিব লাগিব অটনমি কাৰ পৰা দিছে ষ্টেট গভৰ্ণমেণ্টৰ পৰা আৰু যিটো কনষ্টিটিউশ্যন প্ৰভিজন আছে তাৰ মতে ডাইৰেক্টলি তাত কৈছে যে গভৰ্ণৰক দিব লাগে এতিয়া ৰুলছ বনাইছে যে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ থ্ৰু দি গভৰ্ণৰক দিব লাগে মোৰ মতে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ থ্ৰু দি যাব নালাগে গভৰ্ণৰক দিব লাগে গভৰ্ণৰে কেবিনেট মিনিষ্টাৰক কনচাল্ট কৰিব তাৰপিছত তেওঁ নিজৰ মতে যিটো ভাল ভাবে সেইটো কৰিব যে আৰু যদি গভৰ্ণৰে সেইটো নকৰে আপুনি এটা কথা কৈছে যে প্ৰেচিডেণ্টলৈ পঠাব পাৰি ন সেইটো এটা বেলেগ কথা য'ত কনষ্টিটিউশ্যন স্কিম আছে কিছুমান ছাবজেক্ট ষ্টেট ছাবজেক্ট থাকে সেইবোৰ থাকিলে গভৰ্ণৰে নিজে কৰিব কিছুমান যে আছে কনকাৰিং ছাবজেক্ট ফৰ এক্সাম্পল ফৰেষ্ট ছ'চিয়েল কাষ্টম এইবোৰ কনকাৰিং ছাবজেক্ট সেইটো হ'লে প্ৰেচিডেণ্টক পঠাব লাগে সেইটো হ'ল কনষ্টিটিউশ্যনৰ প্ৰভিজন এতিয়া যদি সেইটো কৰা নাই সেইটো মই কাউন্সিলক কৈছোঁ যে আপোনালোকে চিন্তা বছৰি কৰি পেলাই কিটো ল কোনটো ছাবজেক্টত আছে সেই হিচাপে কৰিব লাগে ছাবজেক্টটোক আপুনি গভৰ্ণৰক লিখিব লাগে যে আপুনি কনচেণ্ট দিয়ক যদি প্ৰেচিডেণ্টৰ কনচেণ্ট লাগে তেতিয়াহ'লে ক'ব লাগে যে প্ৰেচিডেণ্টক আপুনি লিখি দিয়ক আৰু প্ৰেচিডেণ্টে যিটো কৰিছোঁ প্ৰেচিডেণ্ট মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো কৰিব সেইটো হ'ব অট'নমাছ কাউন্সিল অসমৰ যি তিনিখন অট'নমাছ কাউন্সিল আছে কেনেকুৱা ক্ষমতা দিছে বুলি আপুনি ভাবে কিমান ক্ষমতা এই ক্ষমতাখিনিৰ জৰিয়তে যথেষ্ট ক্ষমতা দিছে ৰেগুলেট কৰিবৰ কাৰণে যিবোৰ ডে টু ডে ছাবজেক্ট লাগে যথেষ্ট ক্ষমতা দিছে সেই ক্ষমতাবোৰ অলপমান বটলনেক আছে মানে মাজে মাজে ক'ৰবাত গোটেইটো পানীটো মই এক্সাম্পল দিছোঁ পানী আছে পানী খাব পৰা নাই আপুনি বন্ধ কৰি দিছে মাজতে সেই ৰাস্তাটো আপুনি মুকলি কৰি দিব কোনে বন্ধ কৰিছে সেইটো ৰুলছত আছে সেই ৰুলছখিনি চেলেঞ্জ কৰিব লাগিব এতিয়ালৈকে আমি ভাবি আছিলোঁ সেইটোৱে ৰাইট প্ৰভিজন অফ ল বাট মোৰ মতে সেইটো ৰাইট প্ৰভিজন নহয় এইটো ডাইৰেক্টলি গভৰ্ণৰক ক'বলৈ গভৰ্ণৰে যদি নকৰে তেতিয়াহ'লে কোৰ্টত যাব লাগিব কোৰ্টে তেতিয়া যি ডিচাইড কৰে সেইটো আমি মান্য হ'ব আপুনি যিমান দূৰ গম পাইছে যে অট'নমাছ কাউন্সিলখনত এই তিনিখন অসমৰ তিনিখন যি দিছে অধিক ক্ষমতা দিছে যথেষ্ট ক্ষমতা আছে মোৰ মতে ক্ষমতা যথেষ্ট আছে সেইটোক ৰাইটলি এক্সাৰচাইজ কৰি পেলাই যদি ক'ৰবাত প্ৰব্লেম হয় ষ্টেট গভৰ্ণমেণ্টে যদি কোঅপাৰেট নকৰে সেইটো কাৰণে আপোনালোকে যেনে কোৰ্টত যাব লাগিব কিছুমান কৈছে যে বহুত বছৰৰ পৰা ষ্টেট গভৰ্ণমেণ্টে তাৰ পৰা পৰি আছে সেইটো কাৰণে আপুনি কোৰ্টত যাব লাগিব যদি একো নকৰে তেনে কোৰ্টত যাব ফাইনেন্সৰ ক্ষেত্ৰত কি কৈছে তাত অট'নমাছ কাউন্সিলত ফাইনেন্সৰ সৈতে এতিয়া প্ৰেজেণ্ট আমাৰ এমেণ্ডমেণ্টটো পেণ্ডিং আছে গভৰ্ণমেণ্টৰ ওপৰত বা চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টৰ ওচৰত মই সেইটো কাৰণে কৈছোঁ যে আপোনালোকে অলপমান আই নট চে চিয়'ৰ বাখৰ আপোনালোকে অলপমান এক্সট্ৰিমলি কৈ পেলাই এক্সট্ৰিম নহয় আপুনি জোৰছে ক'ব লাগে যে এতিয়া পাৰ্লিয়ামেণ্টে বিল এটা দিছে এতিয়া পাৰ্লিয়ামেণ্টত ডিছকাছ হ'ব লাগে আপোনাৰ যিবোৰ MP আছে তেওঁলোকক কওক যে পাৰ্লিয়ামেণ্টে ডিছকাছ কৰি পেলাই সেইটো কৰিব লাগে যেতিয়ালৈকে ফাইনেন্সিয়েল অট'নমি নাহে আপুনি একো কৰিব নোৱাৰে আপোনাৰ তাত পাৱাৰ থাকিলেও তেতিয়ালৈকে ফাইনেন্সিয়েল অট'নমি নাহে ফাইনেন্সিয়েল অট'নমি আহিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডবোৰ আপুনি ডাইৰেক্ট আহিব থেংক ইউ Parliamentary কৈছে ষ্টেণ্ডিং কমিটি কৈছে you can many people can say violated or not but I don't think personally that is being violated 6 schedule মতেহে কৰিছে sorry reservation মই কৈছোঁ যে মই I have not applied I don't want to comment on reservation that's a sensitive matter I must read it and then say it thank you very much thank you
phai ko ni phai kripli arni ini rong klar bong pen habjan ke dam put atawar hamson rong pi arong along 20 BNCRPF atum pen civic action program ke bipon la pen bas ten shelter kang puak ke hai Sarabjit Singh IGP OPS Jorhat unit ahin pen chief guest ahin pen chitong dun pen ke ake hai wosu staff officer pen IGP Sanjeev Kumar Singh Deputy Commandant GB Hamson Rongpi Sarkitok Bidhan Singh Ronghang pen ki official senior la pen junior atum anta chitong dun pen children day pusitami pini talon ponlo dipu pen inglong kiri abenta स्टाफ ऑफ टक्कू आएगी मीडिया पर्सन लेडीज एंड ऑल जेंटलमैन बच्चे इस शुभ अवसर पर 20 बटालियन द्वारा जो है ऑफ विराट के अंडर काम करती है स्विफ्ट एक्शन प्रोग्राम के दौरान आज जो है एक छोटा सा बस स्टैंड मीटिंग शेड जो है एक कंस्ट्रक्शन करके दिया है तो इसमें टोटल 4 गांवों को बेनिफिट मिलेगा और जो कि सबके गांव पूरा यहाँ प्रेजेंट है तो आप लोगों की रिक्वायरमेंट थी तो वो हमने जो पूरी की और भी बहुत छोटी छोटी रिक्वायरमेंट है जो हम आगे फ्यूचर में पूरी करते रहेंगे तो आप लोग सब आई सर आए मैं अपनी बटालियन की तरफ से सारी बटालियन की तरफ से आई सर का थैंक्स करता हूँ कि उन्होंने अपना बहुत ही कीमती टाइम और शेड्यूल निकाल के इस फंक्शन को कंप्लीट किया। जय हिंद जय भारत। बड़ी खुशी की बात है आज 20 बटालियन द्वारा आप सभी के जो tangte pini berta ke pan si kangton pon iklo domi thak me kurang thu